What's up guys, welcome to my YouTube channel Super Rose. আজি আপোনালোকৰ ওচৰত মানে এটা বিশেষ কথা পাতিবলৈ আহিছো অখিল গগৈ প্ৰসংগত কথা পাতিবলৈ আহিছো একচুয়ালি মানে অখিল গগৈ হয় কোন অখিল গগৈ প্ৰাসংগিক নে আৰু অখিল গগৈ যদি জেলত থাকে আমাৰ সাধাৰণ জনতাৰ কি লোকসান হ'ব আৰু চৰকাৰ কি লাভ হ'ব অখিল গগৈৰ ক্ষেত্ৰত চৰকাৰখন হসা নে প্ৰথম কথাটো হ'ল কি গণতন্ত্ৰ অখিল গগৈ সম্পূৰ্ণ গোটেই বিষয়বস্তুটোৰ ওপৰত গণতান্ত্ৰিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে জড়িত হৈ আছে আৰু সেই গণতান্ত্ৰিক ব্যৱস্থাটো চৰকাৰে নস্যাৎ কৰিছে আমি গণতান্ত্ৰিক ব্যৱস্থাৰে ৰাজ্যৰ প্ৰতিনিধিত্ব কৰি চৰকাৰ এখন গঠন কৰোঁ চৰকাৰৰ ভাল কামৰ আমি সামৰ্থ্য আজি কৰোনাৰ ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ ল'লে তাত আমি নথৈ সুখী কিন্তু বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত অনবৰতে সংগ্ৰাম কৰি থকা বৌদ্ধিক সংগ্ৰামী নেতাজনক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া গোটেই নীতিটোক আমি কেতিয়াও গ্ৰহণযোগ্য বুলি ল'ব নোৱাৰোঁ এই নীতিটো চৰকাৰে আমাৰ মনত বাধ্য কৰি সোমোৱাই দিব পাৰিব কিন্তু কোনো অপশক্তিয়ে ইয়াক চৰকাৰৰ প্ৰতি থকা ঘৃণাভাৱ প্ৰশমিত কৰিব নোৱাৰে আৰু মোৰ আজি অখিল গগৈৰ প্ৰতি যি উকালতি বা যি ক'বলৈ ওলাইছো এয়া কোনো দলীয় স্বাৰ্থ বা ৰাজনৈতিক স্বাৰ্থ নহয় ই মোৰ সম্পূৰ্ণ অৰাজনৈতিক আহ্বান এটা কথা ভাবি আচৰিত লাগে আমাৰ বৰ্তমান অসমীয়া জাতিটো এটা আবেগহীন জাতিৰূপে পৰিণত হৈছে কাৰণ কথাটো চাওক আপুনি মহৰ কামোৰ খাই অবজ্ঞা অখাদ্য খাই প্ৰয়োজনীয় শিক্ষাৰ অভাৱত কিমান কঠোৰ জাতিৰ প্ৰেমেৰে তেওঁ জীয়াই আছে সেয়া আমাৰ অসমীয়া এতিয়া ভাবিবলৈ সময় নাই তেওঁ নিজৰ পুত্ৰ আছে নিজৰ মাতৃ আছে নিজৰ পত্নী আছে তেওঁলোকৰ কথা নাভাবি আপোনাৰ কথা ভাবিছে মোৰ কথা ভাবিছে আপুনি মই পাৰিম আপুনি মই তেনেকৈ কাৰুদ্ধ হৈ থাকিব পাৰিম কেতিয়াও নোৱাৰোঁ আমি আজি ছ'চিয়েল মিডিয়াত অখিল গগৈৰ মুক্তিৰ দাবীটো সবলভাৱে উত্থাপন কৰাত সদায় নিৰাপত্তা স্থানত অৱস্থান কৰা অন্ধভক্ত মধ্যবিত্ত শ্ৰেণীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে যে কৈছে অখিল গগৈ মুক্তিৰ কথাটো চৰকাৰৰ কোনো হাত নাই ই সম্পূৰ্ণ আইনৰ কবলত আছে এনেই চৰকাৰক বোলে বদনাম কৰি আছে তেওঁলোকক মই প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিছোঁ যে ঠিক আছে চৰকাৰৰ কোনো হাত নাই আইনৰ কবলতে আছে বুলি মই মানি ল'লোঁ কিন্তু বাৰে প্ৰতি এবাৰ বেল পোৱাৰ পিছত দুবাৰ বেল পোৱাৰ পিছত বাৰে ইটোৰ পিছত সিটো চৰকাৰে আক্ৰোশমূলকভাৱে এটাৰ পিছত এটা গোচৰ জাপি দিছে ইয়াৰ পিছত আপুনি নিমাত কিয় আপোনালোকে ক'ব পৰা নাই তেতিয়া আকৌ অন্ধভক্ত 1500 টকীয়া অন্ধভক্তসকলে সেইখিনি কথা ক'ব নোৱাৰে আজি কেইদিনমানৰ আগতে ধেমাজি এজন যোগেশ চন্দ্ৰ টাই বুলি এজন মানুহে ছ'চিয়েল মিডিয়াত এটা প্ৰশ্ন উত্থাপন কৰিছে যে অখিল গগৈ কোননো অখিল গগৈ এনেকুৱা কি ব্যক্তি যে অখিল গগৈ নাথাকিলে অসমৰ মানচিত্ৰ সলনি হৈ যাব মই তেওঁক প্ৰত্যক্ষভাৱে কৈছোঁ যে অখিল গগৈ তেনেকুৱা এজন মানুহে যি নাথাকিলে অসমৰ মানচিত্ৰ সলনি হৈ যাব যদি আপোনাৰ বিশ্বাস হোৱা নাই অখিল গগৈ এতিয়া পঢ়ি যাব আপোনাৰ হয়তো জ্ঞানৰ ভাণ্ডাৰত মালটো কম আছে অকণমান সেইকাৰণে তেনেকৈ কথা ক'ব পাৰিছে আজি অখিল গগৈৰ কাৰণে আমি কিয় মৰিব লাগে অখিল গগৈৰ কাৰণে আমি কিয় তেওঁ মুক্তিৰ কাৰণে দাবী উত্থাপন কৰিব লাগে মই কৈছোঁ শুনক অখিল গগৈ হৈছে এজন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বুলি চবেই জানে কিন্তু তাতকৈ ডাঙৰ কথা হৈছে অখিল গগৈ এজন RTI এক্টিভিটিছ আছিলে হ'ল আৰু 2 নম্বৰ কথাটো হৈছে কি অখিল গগৈ তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যি সংগ্ৰাম কৰে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰি চৰকাৰৰ কামৰ স্বচ্ছতা প্ৰদান কৰাৰ বাবে 2008 চনত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছিলে আৰু তেওঁ ইণ্ডিয়া আৱাস যোজনাৰ আঁচনিত 60 লাখ টকীয়া যোনটো কেলেংকাৰী তাৰপিছত আছিলে সম্পূৰ্ণ গ্ৰাম্য যোজনাৰ 125 কোটি টকা কেলেংকাৰী আইনৰ যোগেৰে সম্পূৰ্ণ সপ্ৰয়োগেৰে ধৰা পেলোৱাৰ বাবে তেওঁক পাব্লিক কজেছ ৰিচাৰ্চ ফাউণ্ডেশ্যনে তেওঁক নেশ্যনেল ৰাইট টু ইনফৰমেশ্যনৰ এটা বঁটা প্ৰদান কৰিছিলে আৰু সেই বঁটাৰ সম্পূৰ্ণ 21 লাখ টকা তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰণে দান কৰিছিলে এতিয়া আপুনি কওক তেওঁ কোন নাছিলে কি নাছিলে তেওঁ সম্পূৰ্ণ নিজৰ এটা পৰিয়াল আছিলে তেওঁ নিজৰ পৰিয়ালৰ কাৰণেও সেইবোৰ পইচা ৰাখিব পাৰিলেহেঁতেন তেওঁ নিজৰ এটা পুত্ৰ আছে উত্তৰাধিকাৰী কৰিবলৈ নিজৰ সম্পত্তি খাবলৈ এটা ল'ৰা আছে তাৰ কাৰণেও ৰাখিব পাৰিলেহেঁতেন কিন্তু নাই ৰখা সমাজৰ স্বাৰ্থত উলিয়াই দিছিলে আজি সেইজন মানুহৰ কাৰণে যদি আপুনি নালাগে মই নালাগো কোন লাগিব এনেকৈ মানে খোৱা কামোৰাতে আমাৰ অসমীয়া সমাজখন ধ্বংস হৈ গুচি যাব ঠিক আছে আপোনালোকে অখিল গগৈৰ কাৰণে মাতিব নালাগে মানি ল'লোঁ অখিল গগৈ কোনো নহয় অখিল গগৈৰ কাৰণে নালাগে মাতিব কিন্তু অখিল গগৈ এটা অকণমানি নাচিকেতা নামৰ এটা মানে ল'ৰা এটা আছে আপোনালোকে হয়তো নাজানিব পাৰে হয়তো কিছুমানে জানে সেই ল'ৰাটোৰ কথা ভাবক সি পঢ়া শুনা দূৰতে বিদূৰ কৰিলে পঢ়া শুনা দুনিয়াখন এৰি দিলে সি কিতাপ পত্ৰ জ্বলাই দিলে
বি বৰুৱা কলেজৰ প্ৰবক্তা ইতিহাস বিভাগৰ প্ৰবক্তা গীতাশ্ৰী তামুলী অখিল গগৈৰ পত্নী হয় তেওঁ যুক্তিত হাৰি গৈছে নাচিকেতাৰ যুক্তিত তেওঁ হাৰি গৈছে তেতিয়ালৈ ভাবক এপাহ ফুলি অহা ফুল আৰম্ভণিতে মৰহি গ'ল ইয়াৰ বাবে জগৰীয়া কোন সম্পূৰ্ণ বিজেপি চৰকাৰখন জগৰীয়া আৰু 2 নম্বৰ কথাটো হৈছে কি অখিল গগৈৰ কাৰণে নালাগে সেই অকণমানিটোৰ কাৰণে আপোনালোক ওলাই আহক এতিয়া শুনক অখিল গগৈ আপোনাৰ চৰকাৰে অখিল গগৈ কিয় আপোনাৰ মানে এনেকুৱা শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি আছে এয়া বিজেপি চৰকাৰ দিনতে নহয় অখিল গগৈৰ প্ৰতি চৰকাৰ কঠোৰ কংগ্ৰেছৰ দিনৰ পৰা মই আজি কংগ্ৰেছৰ দিনৰ কথা ক'বলৈ নাযাওঁ মই ক'বলৈ গৈছোঁ বিজেপি চৰকাৰ দিনৰ কথা অখিল গগৈক শাস্তি প্ৰদান কৰাৰ আগত মই দুটামান কথা কৈ লওঁ 2017 চনৰ 8 এপ্ৰিল তাৰিখে RSSৰ এখন শোভাযাত্ৰাত শিশুৰ হাতত মৰাণস্ত্ৰ দেখা পোৱা গৈছিলে দা হিন্দুত্বত এইটো কথা প্ৰকাশিত হৈছিলে আৰু 2 নম্বৰ কথাটো হৈছে কি সেই চনৰে 5 জুন তাৰিখে 30টাকৈ শিবিৰত RSSে মৰাণস্ত্ৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ দিছিলে তাৰপিছত আহি গ'ল আমাৰ সেই চনৰ গোলাঘাটৰ পৰা অখিল গগৈক 13 ছেপ্টেম্বৰ দিনাখন তেওঁ গ্ৰেপ্তাৰ কৰিছিলে তাৰ কাৰণটো আছিলে কি জানেনে অখিল গগৈয়ে কৈছিলে অসমীয়া স্বাৰ্থত কেতিয়াবা যদি হেণ্ডাঙতকৈও AK-47 ল'বলগীয়া হয় তেতিয়াও কোনো কুণ্ঠাবোধ নকৰি তেওঁ ল'ম সেই কথাষাৰ বাবদ তেওঁক মাওবাদী হিচাপে সদায় তেওঁক গ্ৰেপ্তাৰ কৰিলে এতিয়া মোক এটা কথা কওক যে অখিল গগৈয়ে সেইষাৰ কথা ক'ব পাৰে তেওঁ আৱেগিক সেইটো আপুনিও জানে ময়ো জানো তেওঁ ক'ব পাৰে কিন্তু সেইটো বুলি তেওঁ মাওবাদী হ'লনে মাওবাদীটো সম্পূৰ্ণ RSS আৰু এই কথা যদি RSSে গম পাই লৈ পেলাই যদি মোৰ ওপৰত কিবা গুলিয়াই দিয়ক মই ভয় নকৰোঁ অসমীয়া স্বাৰ্থত প্ৰাণ দিবলৈও মই ভয় নকৰোঁ যদি অখিল গগৈ মাওবাদী হ'ব পাৰে অখিল গগৈয়ে যদি মাওবাদী সম্পৰ্কীয় কিতাপ পঢ়ি মাওবাদী হ'ব পাৰে অখিল গগৈয়ে যদি AK-47 ল'ম বুলি ক'লে মাওবাদী হ'ব পাৰে তেতিয়াহ'লে RSS কি RSSটো মৰাণস্ত্ৰ চলোৱাত প্ৰশিক্ষণ দিছে RSSটো শিশু হাতত মৰাণস্ত্ৰ দি দিছে সেয়া নাগপুৰৰ শৰণীয়াৰ কাৰণে সেয়া মাওবাদী নহয় সেয়া বিজেপি শৰণীয়াৰ কাৰণে সেয়া মাওবাদী নহয় আজি অখিল গগৈ মাওবাদী এতিয়া কথাটো হ'ল কি অখিল গগৈ কি ছেকশ্যনত গ্ৰেপ্তাৰ কৰিছিলে ছেকশ্যন 124 IPC ছেকশ্যন 124A IPC ছেকশ্যন 120B অপৰাধমূলক মন্তব্য দিয়াৰ বাবে IPC ছেকশ্যন 121 চৰকাৰৰ বিৰুদ্ধে উচতনিমূলক মন্তব্য দিয়াৰ বাবে IPC ছেকশ্যন 109 এবেণ্ডমেণ্ট অফ অফেন্স আৰু IPC ছেকশ্যন 153 প্ৰদেশ সম্পৃক্তি বিনষ্টকাৰী মন্তব্য দিয়াৰ বাবে আৰু IPC ছেকশ্যন 153 ঘৃণনীয় মন্তব্য দিয়াৰ বাবে এনেকুৱা বিভিন্ন ধৰণৰ তেওঁ গোচৰত গ্ৰেপ্তাৰ কৰিলে ঠিক আছে গ্ৰেপ্তাৰ কৰিলে হৈ গ'ল তেওঁ তেনেকৈ ৰিলিজো দিলে তাৰপিছত এতিয়া ইয়াত এটা বহুত ডাঙৰ প্ৰক্ৰিয়া এটা সোমাই আছে ছেকশ্যনত গ্ৰেপ্তাৰ কৰাটো ছেকেণ্ডেৰী মেটাৰ সেইবোৰ বাদ দিয়ক ইয়াত কি সোমাই আছে সেইটো শুনক UAPA হ'ল UAPA মানে কি হ'ল সেইখন এখন বেলেগ ধৰণৰ আইন সেইখন আপোনাৰ 1967ত মানে আহিছিলে আইনখন তেওঁ তেতিয়া মানে আহিছিলে সেই তেতিয়া কি আছিলে সেইখন আইনৰ মানে অৰ্থটো হৈছে এণ্টি টেৰৰ আপোনাৰ ল মানে তেওঁ সেইখন আইনৰ মতে এতিয়া সেইখন আইন তেনেকৈ সংশোধন কৰি আহি থাকিলে সেই আইনখনৰ কথা মই এইটো কাৰণে উলিয়ালোঁ যে ইয়াৰ সম্পূৰ্ণ অখিল গগৈ সেই আইনখনৰ মোৰ মতে যদি ক'বলৈ যাওঁ সেই আইনখনৰ যোগেদি এতিয়া অখিল গগৈ তেনেকৈ জেলত আছে মই যদি ক'বলৈ যাওঁ হয়তো কোনেও এইটো কথা প্ৰসংগত মই এতিয়ালৈকে শুনা নাই অখিল গগৈৰ ক্ষেত্ৰত কিন্তু মই যদি কওঁ অখিল গগৈক যে প্ৰথমতে মাওবাদী সজাই পেলাই তেওঁক গ্ৰেপ্তাৰ কৰিছিলে সম্পূৰ্ণ এই আইনখনৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁক জেলত সোমাই থৈছে কথাটো হ'ল কি UAPA মানে কৈছে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট হ'ল এইখন মানে কি হ'ল এইখন আপোনাৰ সংশোধন হৈ আহি আছিলে 2002 চনত সংশোধন হৈছিলে 2008 চনত হৈছিলে 2012 চনত হৈছিলে 2002 নহয় 2004 চনত হৈছিলে আকৌ 2012 চনত হ'ল তাৰপিছত ৰিচেণ্ট হৈ 2019 চনত যেতিয়া সংশোধন হ'ল সেই সংশোধন কৰাৰ মতে অখিল গগৈ মানে কোনোবা এজন ব্যক্তিয়ে যদি মাওবাদী সম্পৰ্কত কিবা আপোনাৰ কিতাপ পঢ়ে বা মাওবাদী কিবা এটা যদি আপোনাৰ ৰাতিটোৰ ভিতৰতে তেওঁ মাওবাদী সজাই দিব পাৰে এই আইনখন সংশোধন কৰাৰ মানে তাৰপিছত এই আইনখনৰ মতে মানে মাওবাদী ৰাতিটোৰ ভিতৰতে মানে সজাই দিব পাৰে এতিয়া মেইন কথাটো হ'ল কি অখিল গগৈ আপোনাৰ জেলত থাকোঁতে অখিল গগৈ জেলত থাকিলে আপোনাৰ কি লাভ হ'ব বা কি লোকচান হ'ব অখিল গগৈ যদি জেলত থাকে আপোনাৰ তেতিয়া কি হ'ব গম পায়নে চৰকাৰ কি হ'ব
অখিল গগৈ যদি জেলত থাকে তেতিয়া চৰকাৰে সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পাৰিব, যোনটো বৰ্তমান NHPCয়ে কৰি আছে। অখিল গগৈ যদি জেলত থাকে দিহিং পাত খাই যি অবৈধ কয়লা খনন বা চৰকাৰী কয়লা খনন সেয়াও আপোনাৰ কৰি থাকিব পাৰিব, আৰু যদি চৰকাৰী কয়লা খনন থাকে তাত আপোনাৰ ব্যক্তিগত খণ্ডলৈ নিব পাৰিব। আৰু অখিল গগৈ যদি জেলত থাকে তেতিয়া অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডলৈ দিব পাৰিব। অখিল গগৈ যদি জেলত থাকে হিন্দু মুছলমানৰ মাজত ৰাজনৈতিক সমীকৰণৰ অংক মিলাই তেওঁলোকে ৰাজনীতি কৰি যাব পাৰিব। অখিল গগৈ যদি জেলত থাকে দুৰ্লভ নাথ, আলতাফ হুছেইন, নীলোৎপল বৰুৱা আৰু কোনোবা এজন পায়েং আছিলে, তেওঁলোকৰ যি দুৰ্নীতি সেয়া মুক্তভাৱে কৰি যাব পাৰিব। চাওক, অখিল গগৈ জেলত থাকিলে কি কি লাভ হ'ব? সেইকাৰণেতো অখিল গগৈ কোনোবাই লোকচানৰ কাৰণে কৰিব নে? আজি যদি জাতিৰ স্বাৰ্থত যদি কৰিলেহেঁতেন, সঁচাকৈ যদি অখিল গগৈ মাওবাদী হ'লহেঁতেন, সঁচাকৈ যদি অপৰাধী হ'লহেঁতেন, ইমান দিনে আপোনাৰ বাতৰি শিৰোনাম দখল কৰি থাকিলেহেঁতেন। আপুনি ক'ৰবাত শুনিছেনে অখিল গগৈ কোনোবা এখন বাতৰি কাকতত দেখিছেনে যে অখিল গগৈ সঁচাকৈ মাওবাদী, অখিল গগৈ বোলে সঁচাকৈ কি অপৰাধী? ক'তো দেখা নাই। আজি NIA প্ৰুফ কৰিব নোৱাৰিলে, তেতিয়াহ'লে চৰকাৰ কোননো? এইবোৰ এনেই মিছা এটা ভুৱা হ'ল। আৰু এটা কথা শুনক, অখিল গগৈ যদি জেলত থাকে 2021 ইলেকশ্যনত বিজেপিয়ে সাধাৰণ মানুহক 2-3 হাজাৰ টকা জলপানী ব্যৱস্থা কৰি পেলাই বিপুল ভোটত জিকিব পাৰিব, যদিহে অখিল গগৈ জেলত থাকে। তাৰপিছত আহিলে আপোনাৰ আমাৰ 2019 যোনখন ডিচেম্বৰ কা আন্দোলন। 2019 আপোনাৰ যেতিয়া ডিচেম্বৰ মাহত কা আন্দোলন হৈছিলে, এই কা আন্দোলনখন বহুত মানুহে ভাবিছিলে যে 1985 চনৰ এখন আন্দোলন বুলি ভাবি লৈছিলে। আৰু আমাৰ নৱপ্ৰজন্মই নেদেখা নুশুনা এখন আন্দোলন। আমি হয়তো সমাজ অধ্যয়নত পঢ়িছিলোঁ এতিয়া তেনেকুৱা আন্দোলন, কিন্তু আন্দোলন কৰি পোৱা নাছিলোঁ, দেখি পোৱা নাছিলোঁ। কিন্তু সেইদিনাখন তেতিয়া আমি স্বতঃস্ফূৰ্তভাৱে নিজে আন্দোলনত জড়িত হৈছিলোঁ, নিজে দেখিছিলোঁ। এতিয়া কথাটো হ'ল কি, সেই আন্দোলনত কিছুমান নেতা জন্ম হ'ল, বহুত নেতা জন্ম হ'ল, বহুত নেতা বিক্ৰী হৈ গ'ল, বহুত নেতাই গাদী শুৱলা কৰিলে। আৰু কিছুমান অখিল গগৈৰ দৰে সতীৰ্থ যেনেকৈ বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰৰ দৰে সতীৰ্থসকলে, যিসকল পইচাত বিক্ৰী নগ'লে, যিসকলে গাদী শুৱলা নকৰিলে, সেইসকল কি কৰিলে, কাৰাবন্দী কৰি থৈ দিলে। আৰু এটা কথা মই আপোনালোকক কৈছোঁ, অখিল গগৈক বহুতে কাজিৰঙাৰ কেইদিনমানৰ আগতে আপোনাৰ এইটো ঘটনা আছিলে 2018 চনত যি কাজিৰঙাত বেদখলমুক্ত কৰিছিলে, সেই ঘটনাটোত অখিল গগৈক বহুতে আপোনাৰ দুখ দিছিলে যে অখিল গগৈক কৈছিলে যে অবৈধ বাংলাদেশী ৰক্ষক বুলি কৈছিলে। মই তেওঁলোকক কৈছোঁ যে RTI তথ্য ভালদৰে তোমালোকে পঢ়ি চাবা। RTI তথ্যত স্পষ্টভাৱে লিখি থোৱা আছে যে কাজিৰঙাত যিমানখিনি বেদখলমুক্ত কৰিছিলে, যিমানখিনি উচ্ছেদ কৰিছিলে, তাত অবৈধ বাংলাদেশী বুলি জনা নাযায়। তাত মানৱীয়তাৰ খাতিৰত কাজিৰঙাত যি বেদখলমুক্ত কৰিছিলে, তেতিয়া মানৱীয়তাৰ খাতিৰত অখিল গগৈ গৈ কৈছিলে যে যাক উচ্ছেদ কৰিবলৈ আহিছে তেওঁলোক প্ৰকৃত বাংলাদেশী হয়নে নহয় পৰীক্ষা সমীক্ষা এটা চলাই লওক। যদি প্ৰকৃত বাংলাদেশী নহয় তেতিয়া সম্পূৰ্ণ ক্ষতিপূৰণ দিহে পৰৱৰ্তী কালত বেদখলমুক্ত কৰিব পাৰিব। কিন্তু বিজেপি চৰকাৰে সেয়া নকৰিলে। সাধাৰণ মানুহক মাত্ৰ ফকাচিঙৰ কাৰণে, দলীয় ফকাচিঙৰ কাৰণে সেইখিনি কৰি লৈ পেলাই সেইখিনি কাম চাই ক'ত আপোনাৰ বাংলাদেশী মুক্ত কৰিলে, ক'ত বাংলাদেশী মুক্ত কৰিলে? এতিয়াও যাওক কাজিৰঙাত আপোনাৰ টিঙৰ ঘৰ কেইটামান ওলাই থাকিব। কথাটো হ'ল কি যে NRC সন্দৰ্ভত আপোনালোকে কিয় মাত নামাতে? প্ৰত্যেকবাৰে যে খচৰাই উলিয়াই থাকে। আৰু 2 নম্বৰ কথাটো হৈছে কি, যদি আজি 4 বছৰে আপোনালোকে কি কৰিলে? আজি 4 বছৰেতো কোনো এটা বাংলাদেশী খেদা মই নেদেখিলোঁ। বাংলাদেশী কথাটোতো ইয়াত নাহিলেই। আৰু ঠিক আছে, বাংলাদেশী আপোনালোকে ৰক্ষণাবেক্ষণা দিয়া নাই, তেতিয়াহ'লে বাংলাদেশীয়ে কেনেকৈ আপোনালোকক ভোট দিব পাৰে? তাৰপিছত আহি গ'ল কি, যোনখিনি আপোনাৰ ম্যাদী পতা আছিলে সেইখিনি কেনেকৈ উচ্ছেদ কৰিব পাৰিলে? এইবোৰ প্ৰশ্ন উত্তৰ দিয়ক। এইবোৰ প্ৰশ্ন আপোনালোকৰ ওচৰত উত্তৰ নাই, আৰু সেইকাৰণে আপোনালোকে সঁচাৰ পৰা দূৰত থাকে। শেষত মই অসমীয়া সহজ সৰল জাতিটোক এইটোৱেই অনুৰোধ কৰোঁ যে ওলাই আহক, অখিল গগৈৰ কাৰণে মাত মাতোঁ। চাওক, আপোনালোকে কাকেব আন্দোলনতে চাওক, ইমান ডাঙৰ এখন আন্দোলন হৈ গ'ল, কোনো ভূক্ষেপ নকৰিলে। আৰু আপোনালোকে ভাবেনি যে এই ডিজিটেল প্ৰতিবাদে আপোনাক অখিল গগৈ মুক্ত কৰি দিব পাৰিব? নোৱাৰে। আগধৰি নিজে আপোনালোকে নিজকে প্ৰতিবাদ কৰক যে কি কৰি আছোঁ। আজি পাহৰি গ'ল, বহুতে পাহৰি গ'ল। কা আন্দোলন কি আছিলে কি নাই এইবোৰ বহুতে পাহৰি গ'ল আপোনাৰ।
আহি আছে গৈ আছে, কিন্তু এইবোৰ কথা তেনেকৈ আপোনাৰ ইমান প্ৰেক্টিকেল হৈ লাভ নাই, ইমান প্ৰেক্টিকেল নহ'ব। আমাৰ এটা নিজস্ব আৱেগ আছে, আৱেগটো ধৰি ৰাখক। 2021 ইলেকশ্যনত কেতিয়াও বিজেপিক জিকিবলৈ নিদিব। যি আমাৰ 5টা ল'ৰা শ্বহীদ কৰিলে কা আন্দোলনৰ সময়ত, সেয়া আৱেগ কেতিয়াও পাহৰি নাযাব। আৰু অখিল গগৈ মুক্তি নিদিয়ালৈকে কিন্তু আপোনালোক নেৰিব। শেষত উচ্চ ধ্বনিৰে ক'ব বিচাৰিছোঁ, জয় আই।